হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ আমাৰ কলেজৰ ফিল্ডতে অনুষ্ঠিত হৈ থকা জিলা উদ্যান সমাগমলৈ। পুনে আহিছিলোঁহে, দেখিলোঁ এখন ফুড ষ্টল আছে। ভাবিলোঁ পেট পূজাটো প্ৰথমে কৰি লওঁ। পেট পূজা কৰি আমি গ'লোঁ তাত থকা বিপণীসমূহ চাবলৈ। এইবোৰ দেখিছেনে, ধুনীয়া ধুনীয়া ফুড। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় ক'ব দেই। তাৰ পৰা আমি গ'লোঁ মেটেকাৰে সজোৱা ধুনীয়া ধুনীয়া সামগ্ৰীসমূহ চাবলৈ। এয়া দেখিছেনে, ইমান ধুনীয়া ধুনীয়া। বাৰু চাবিটো কেনেকুৱা লাগিছে জনাব দেই। তাৰ পৰা আমি গ'লোঁ ওচৰতে থকা পেইণ্টিঙৰ দোকান এখনত। বহুত ধুনীয়া ধুনীয়া পেইণ্টিং আহিছে। এইটো ঘৰলৈ বুলি লৈ ল'লোঁ। গহনা দোকানৰ পৰা ওলাই আমি গ'লোঁ গাহৰি আচাৰ ল'বলৈ। আপোনালোকে বাৰু কোনে কোনে খাই পাইছে? গাহৰি মাংসৰ লগত গাহৰি মাংসৰ লগত ম'ম' চলি আছে আমাৰ। ইমানবোৰ খোৱাৰ পাছতো আকৌ চাহ দেখিলে ৰ'বই নোৱাৰোঁ। একাপ চাহ খাই ঘৰলৈ বুলি আহিলোঁ। বাই বাই।